আমি 6 চনৰ পৰা জইন হৈছোঁ আশাকৰ্মীত। কমেও 10 বছৰ আমি বিনা মজুৰিত আশাকৰ্মীসকলে কাম কৰিছোঁ। এটা 2019-21-20 আমাক যি কোভিডৰ সময় আছিলে, আমি মৃত্যুক জয় কৰি আমি আশাসকলে ঘৰে ঘৰে গৈ আমি কাম কৰিছোঁ। আমাক যেতিয়া আশাক জইন হ'ব দিছিলে, কৈছিলে শিশু আৰু গৰ্ভৱতী মাতৃ আৰু শিশুৰ মৃত্যুৰ হাৰ কমোৱা, এই দুটা কামত আমাৰ দায়িত্ব আছিলে। এতিয়া আমাৰ আশা কৰ্মীসকলৰ ওপৰত ইমানেই কামৰ বোজা দিছে যে 72 কাম পাৰ হৈ গৈছে। আমাৰ বছৰে বছৰে এটা পলিঅ' কাম হয়, ইমান মাননি কম দিয়াৰ কাৰণে কোনেও নকৰে, কিন্তু আমি আশা কৰ্মীসকলে কৰিব লগা হয়। আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰীলৈ এইটো অনুৰোধ, সকলো কৰ্মচাৰীৰ নিচিনা আমাৰ আশা কৰ্মীসকলক যাতে তেওঁলোকে আমাৰ এটা মাননি মজুৰি বঢ়াই দিয়ে আৰু মাহিলী হিচাপত দিয়ে। আমি কাম কৰিবলৈ ওলাই আহিছোঁ। আমাৰ আশা কৰ্মীসকলে ৰাতিও দিনতো যেনেকৈ ওলাই যাওঁ, আমি ৰাতিও তেনেকৈ ওলাই যাওঁ। আমি বৰষুণ ধুমুহা ৰ'দ আমি নাচাওঁ। আমি জাষ্ট মাতৃসকল শিশুসকল সমাজত কেনেকৈ উন্নত কৰিম, কেনেকৈ কামবিলাক আগুৱাই লৈ যাম, সেইটো আমাৰ আশা কৰ্মীসকল সকলোৰে দায়বদ্ধতা আমি পালন কৰি আছোঁ। কিন্তু আমাৰ যি মজুৰি, সেইটো আমি আমাৰ মহোদয়ৰ ফালৰ পৰা আমি পোৱা নাই। সেইটো কাৰণে আমি বৰ দুখিত হৈছোঁ। আমি আজি ইয়াত ধৰ্ণা কাৰ্যসূচী লৈছোঁ, কাৰণ আমাৰ যিকোনো কাম আমাক যিয়ে কাম আহক আমাক জাপি দিয়ে। গতিকে আমি আশা কৰ্মীসকলে ইমান বুজা ল'ব পৰা নাই। গতিকে এতিয়া আমাৰ যিখিনি কাম আমাক 2006 চনৰ পৰা দি আছিলে, শিশু মৃত্যুহাৰ কমোৱা, গৰ্ভৱতীৰ মৃত্যুহাৰ কমোৱা, তাৰ ওপৰেঞ্চি আমাক এতিয়া যিমানে যি কাম আহে সকলো কামখিনি জাপি দিয়ে। আজি চাওক, আমাৰ এই 30 তাৰিখৰ পৰা যিটো লেপচি কাম আমাক জাপি দিছে। গতিকে আমি লেপচি কাম নকৰোঁ বুলি বা আমি কৰিম বুলি মানি লোৱা নাই। গতিকে লেপচিটো এনেকুৱা কাম দিছে যাৰ ঘৰে ঘৰে গৈ পেলাই মানুহৰ গা খুলি খুলি চাব লাগিব। সেই কাম আমি নকৰোঁ। কাৰণ কিয় নকৰোঁ, আমাক তাৰ ইমান কষ্ট কামটো দিয়াৰ পিছত আমাক কিমানকৈ দিছে? 75 টকা দিছে। 75 টকা আজিৰ দিনত মানুহ চলিব পাৰে নেকি? এদিনৰ হাজিৰা আমাক 75 টকা দিছে। গতিকে আমাৰ যিবোৰ মাননি আমাক সেইবোৰ বৃদ্ধি কৰক, নহ'লে আমি কোনো কামেই নকৰোঁ বুলি আমি আজি ধৰ্ণা দিছোঁ। ট্ৰেইনিং দিছে, নকৰোঁ আমি। কাৰণ কিয় 75 টকাত আৰু তেওঁলোকে এজন মতা মানুহৰ লগত দিব দিছে। কোনে সকলোৰেতো হাজবেণ্ড নাই। গতিকে বেলেগ এজন মানুহক যদি আমি হাজিৰা দিবলগীয়া হয়, আমি তেওঁক 300 টকা বা 400 টকা হাজিৰা দিব লাগিব। তেওঁলোকে চৰকাৰে আমাক কিমান দিব? 75 টকা। সেই 75 টকাত আমাৰ আশাসকলে কাম নকৰোঁ বুলি, আমাৰ শোণিতপুৰ ডিষ্ট্ৰিক্ট নহয়, অল অসমতে নকৰোঁ বুলি এইটো আজি সিদ্ধান্ত লৈছে আৰু ধৰ্মঘট কৰিছে। গতিকে আমি আজি এই মেমৰিয়েণ্ডাম দিম। আমাৰ দাবীকেইটা আছিলে, আমাক চৰকাৰী আমাৰ NHM আন কৰ্মচাৰীৰ দৰে আমাকো অতিৰিক্ত নিযুক্তি পত্ৰ প্ৰদান কৰক। আৰু 2 নম্বৰ আছে, আমাৰ আশাসকলৰ মাননি পৰিৱৰ্তে উপযুক্ত মজুৰি কমেও 15,000 টকা বৃদ্ধি কৰক। আৰু 3 নম্বৰ আছে, আমাৰ আশাকৰ্মীসকলৰ অতিৰিক্ত কামৰ বোজা পৰা সীমিত কৰক।